নমস্কাৰ। আজি 9 মে অৰ্থাৎ আন্তৰ্জাতিক মাতৃ দিৱস আৰু মই অনুস্মিতা মজুমদাৰে সকলো আই মাতৃলৈ মাতৃ দিৱসৰ অযুত শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মাতৃ দিৱসৰ লগত সংগতি ৰাখিয়ে মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনামা আদ্যা শক্তি নাৰী, কবি নিবেদিতা পিংকী শৰ্মা। সৃষ্টিৰ পূৰ্বে যেতিয়া ব্ৰহ্মাণ্ডত একো নাছিল, আদ্যা শক্তিৰ তেতিয়াই আবিৰ্ভাৱ হৈছিল। এই শক্তিয়ে হ'ল বিপদ নাশিনী মহেশ্বৰী। তেৱেই জগত জননী, তেৱেই কাত্যায়নী। নাৰী ৰূপত দেৱী যদি কেতিয়াবা পত্নী, কেতিয়াবা মাতৃ, কেতিয়াবা ভগ্নী, কেতিয়াবা নন্দিনী। সেয়ে নাৰী দেহত হৈছিল মানৱ জাতিৰ সৃষ্টি। তথাপিও পৰেচোন শৰীৰত দানৱৰ বেয়া দৃষ্টি। নাৰীৰ শৰীৰত থাকে কিয়নো আকৰ্ষণ, যাৰ বাবে নাৰীক কৰা হয় ধৰ্ষণ। নাৰীৰ মসৃণ পেটে চঞ্চল কৰে কিয় মন, ইয়াতে দেখোন থিতাপি লয় মানৱ সৃষ্টিকাৰীৰ ভ্ৰূণ। যোনিৰ কল্পনা কৰি কিয় বাৰু আহে কাম ভাৱ, এয়াচোন পৃথিৱীলৈ অহাৰ প্ৰাকৃতিক বাট। উঠন বুকুত লোলুপ দৃষ্টি কিয়নো পৰে, মাতৃদুগ্ধইচোন নৱজাতকৰ ভোক নিবাৰণ কৰে। তাৰ পিছতো দেহত কামনাৰ নজৰ পৰে, নাৰীৰ মৰমেচোন ধৰিত্ৰী জীপাল কৰে। নাৰী দেহৰ প্ৰত্যেক অংগ দেৱতুল্য, নাৰী সূৰ্য, নাৰী চন্দ্ৰ, নাৰী এই স্বৰ্গমৰ্ত। প্ৰসৱ বেদনাৰ যন্ত্ৰণা যিয়ে নিমিষতে সহ্য কৰে, নিজৰ শৰীৰত আনৰ শৰীৰ যিয়ে আলায়াসে কঢ়িয়াব পাৰে। নাৰীয়ে প্ৰাণদায়িনী, নাৰীয়ে ৰক্ষাকাৰিণী, নাৰীয়ে শক্তিৰ অধিষ্ঠাত্ৰী, নাৰীয়ে মা চণ্ডী। বুজে যিয়ে নাৰীৰ অভিমান আৰু স্বাভিমান, কৰে যিয়ে নাৰীৰ সন্মান। উত্তম পুৰুষ হয় তেওঁ, সেই জনাই নাৰীৰ প্ৰাণ। ধন্যবাদ।